দাদা খবৰ হাই হেল্ল' নমস্কাৰ গাইছ মানে মোৰ দাদা খবৰ কেনেকুৱা আপোনাৰ বঢ়িয়া খুব ধুনীয়া তুমি হাপলা আম পালে গুটি খাম, নেমু পালে পিচি খাম, তোক পালে কিচ খাম। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'। চ' আজি মই আছোঁ বৰ্তমান মঙলদৈ হেবেৰাহাট। চ' আজি আমি আহিছোঁ আমাৰ দৰঙৰ যোনবোৰ ইউটিউবাৰ আছে মানে তেওঁলোকক আজি আমি লগ কৰিবলৈ চেষ্টা কৰিম। চ' আৰু এজন স্পেচিয়েল ব্যক্তি আহিব আমাৰ উজনি অসমৰ পৰা। চ' আপোনালোকে ভিডিঅ'টো চালে গম পাব। চ' এতিয়া আমি বৰ্তমান আছোঁ এটা হেবেৰাহাটৰ জিৰণি চৰাই। চ' মানে আমাৰ উজনি অসমৰ যোনজন ইউটিউবাৰ, মই এতিয়া নাম নকওঁ, আপোনালোক দেখা পাব কোন আহি আছে। চ' মই দেখুৱাই আছোঁ। চ' গাইছ, এতিয়া আমি লগ কৰিব গৈ আছোঁ আমাৰ উজনি অসমৰ এজন ইউটিউবাৰ দুলৰাজ অসম, মানে আমাৰ মঙলদৈত আহিছে। চ' এতিয়া আমি তেওঁক লগ কৰিব গৈ আছোঁ। চ' বলক গাইছ। চিৰি আৰু আপি আৰু বৰষুণ আৰু গুগল মেপক এতিয়া বিশ্বাস নকৰিবি গাইছ, কাৰণ আমাৰ গুগল মেপে একদম বেলেগ জেগাত লৈ গৈছে। কিন্তু ধন্যবাদ গাইছ। হয় হাই হেল্ল' নমস্কাৰ গাইছ মানে মোৰ অসমবাসী গাইছ, মই দুলৰাজ অসম চাই আছে আপোনালোকে নিজামুল ব্লগ ইনজামুল ব্লগ। আৰু ভাইটিহঁত আহিলে লগ কৰিবলৈ খুবেই বেছি ভাল লাগিল আৰু ভালটো লাগিবই। বিশেষকৈ ধৰক নিজৰ জেগাডোখৰৰ পৰা বেলেগ এডোখৰ জেগাত যেতিয়া যোৱা হয় ন, আৰু যেতিয়া অচিনাকি মানুহবিলাকৰ লগত লগ পোৱা হয় দূৰৰ লগত, আৰু তেতিয়া আপোনতা এটা হৈ যায়। আৰু সেই আপোনতা তোমালোকৰ লগত যেনেকৈ আজি হৈছে। আৰু উজনি অসমত দৰংখনতকৈ বিশেষকৈ মোৰ ইয়াৰ মানুহসকল ভাল লাগিছে। কিবা এটা যদি সুধো ন, দাদা এইফালেদি ক'ত যায় সিফালেদি ক'ত যায়, মানে ধুনীয়াকৈ কৈ দিয়ে মানে এইফালেদি যাবা সিফালেদি যাবা, আৰু সেইটো বিশেষ ভাল লাগিছে। আৰু কালি কি হৈ গ'ল, নমতাখিনি ভোক লাগি আছিল, আগত বিয়াখন আছিল, ডাইৰেক্ট সোমাই দিছোঁ যা নমতা বেছ লৈছে পুৰা কৈ পঠিয়াইছিল, সেইটো ভাল লাগিল বহুত। মানে মানুহখিনি আমাৰ দৰঙৰ মানুহ ভাল হয়, বহুত বেছি ভাল, সেইটোৱে ভাল লাগিল। আৰু তোমাৰ ঘৰ ইয়াৰ ওচৰতে মোৰ মানে চিপাজাৰ বুলি কয়। চিফাজাৰ খালি চিফাজাৰ পাৰ হৈ আহিছোঁ। আপোনাৰ নাম্বাৰটো নাই তাৰমানে মোৰ ইয়াৰ পৰা ল'ব লাগিছিল, পকিলা তাতে এইটো কি কয় ভাৰ্গৱ দাহঁতৰ ঘৰত। আপুনি এতিয়া খবৰ ভাল হ'ব হ'ব বহুত বেছি ভাল। আৰু ইয়ালৈ আহি কিনে আৰু ভাল হৈছে। দাদা আপুনি ৰঙিয়াত গৈছিল? ৰঙিয়া গৈছিলোঁ, তাৰ পৰা বৰপেটাৰ পৰা তোমাৰ এইটো কি মায়ং গৈছিল, মায়ঙৰ পৰা গুৱাহাটীকে যায় ইয়াতে আহিছোঁ। এতিয়া দাদাক এতিয়া আমি বাই বাই দিম। চ' এতিয়া আৰু ঠিক আছে দেই। আমি এতিয়া নগাঁৱবাসীত আছোঁ। আমাৰ ভাইটি কেইজনমান লগ কৰিলে আমাৰ পৰা ভিডিঅ' চাই কেনে লাগে? ভিডিঅ' চাই ভাল লাগে দাদা। মানে আমি ভবাই নাছিলোঁ আমি নগাঁৱত আহি কিনে ছাবস্ক্ৰাইবাৰ লগ পাম। এতিয়া আমি ক'ত গৈ আছোঁ? এতিয়া আমি খিতেকীয়া ঘৰত আৰু বুন্দিয়া ভুজিয়া ঘৰত। তুমি বুন্দিয়া ঘৰত বুন্দিয়া খাই গৈছা নাই? বুন্দিয়া খাই পোৱা নাই। ভুজিয়া ঘৰত চিনি পোৱা? চিনি পাওঁ, আমাক তুমাই হয় ভুজিয়া খাই। যে আমি ভাইটি এতিয়া লৈ গৈ আছে। তুমি এতিয়া কিমান ক্লাছত পঢ়া? মই এবাৰ ক্লাছ 9 মই ভিডিঅ' চাই দেখি আৰু কৈ দিম। এক চামুচ কিউ মই তোমাক ভাল নাপাওঁ, আই হেট ইউ। দুৱাকণা মকজাল তুমিয়ে মোৰ প্ৰথম মাল। হয় নেকি? আম পালে গুটি খাম, নেমু পালে পিচি খাম, তোক পালে কিচ খাম। চ' গাইছ, মানে মই এটা কথা কৈ আছোঁ, মানুহে যে কয় টেলেণ্টৰ অভাৱ নাই, এই দুটা হৈছে টেলেণ্ট। আমাৰ নদী নাযাবা, নদী পানী খাই মোক পাহৰি নাযাবা। হিমালয় কিনো লিখিম তোমালৈ নাই মোৰ চেহেৰা, আকৌ লিখি লেপেৰা। মই বৰ্তমান আছোঁ এনিচাটো মানে ভুজিয়াটো আগত আছোঁ। এতিয়া নাযাওঁ, তেওঁক আমি ফোন কৰিলোঁ, তেওঁ মানে কটন কলেজত আছে মানে তেওঁ। ত' এতিয়া আমি নাযাওঁ, এতিয়া আমি গৈ আছোঁ মানে এতিয়া মই আছোঁ মানে আমাৰ জুৱেল দাৰ ঘৰত। তাই মানে জুৱেল দাই তাই মানে এডিট কৰি আছে। ত' দাদা খবৰ কেনেকুৱা আপোনাৰ? বঢ়িয়া খুব ধুনীয়া, তোমালোক আহিলে ভাল লাগিল। আমি চিপাজাৰৰ পৰা আহিছোঁ। চিপাজাৰ পাইছে না? তোমাৰ ঘৰ চিপাজাৰ? এই বঢ়িয়া তেওঁৰ ঘৰত দুমিনিচিকি। আৰু ইহঁতৰ বোলে আহোঁতে অলপমান দিগদাৰ লাগিছে দেই, সৰু চলি নাই, ইমান ভালকে চিনি নাপায় জেগাবিলাক। খোজ কাঢ়িছোঁ আমি, খোজ কাঢ়িছে বোলে আকৌ একদম ভৰি ভাগৰ লাগি গৈছে আমাৰ। দে একো নাই কষ্ট কৰিলি মস্ত হ'ব আমি। ইয়াতে এডিট কৰে দাদাই, চাওক কিবা আহিছে নেকি দাদা? আহিব, নতুন এটা ভিডিঅ' আহি আছে আপোনাৰ চম্পাৰ কিবা এটা পয়া লগা হাঁহৰ খানা বুলি। আপোনালোকে আহি দিব, চাব একদম বঢ়িয়া। আপোনালোকে গমে পাইছে আমাৰ দীপদাহঁতৰ এটা নতুন গান আহি আছে, ইনষ্টাগ্ৰামৰ মাল। আমাৰ দাদা এতিয়া অলপমান শুনাই দিব। চ' আপোনালোকে শুনক। শুন, গান শুনি আছে। এক ছেকেণ্ড। জোনখানি দিব লাগে জোনটা কৈ দিব হা, অলপমান ৰাখি অলপমান কৰি আছোঁ। আছিল গানটো। চ' দাদা গানটো কেতিয়া আহিব? গানটো আহিব আপোনাৰ 30 তাৰিখৰ ভিতৰত। আজি 22 তাৰিখ হ'লে, 30 তাৰিখৰ ভিতৰত গানটো আহিব। সকলোৱে চাব, সকলোৱে শুনিব
আৰু মজা পাব গানটো, খুব ধুনীয়া হৈছে গানটো। একদম ফালা ফালি গান ওলাইছে। চ' কৰো গাইছ আমি এতিয়া বুলবুলদাৰ মানে শ্বুটিং কৰা ঠাইখিনি আহি পাই গ'লোঁ। এইখন হৈছে বুলবুলদাৰ গাড়ী। ত' এতিয়া আমি সোমাই যাম, মানে অলপ ফুৰিব লাগি আছে না, মানে কমেডিয়ান মানে কিং মানে আমাৰ অসমৰ মানে একদম চ' বলক গাইছ। ত' প্ৰৱেশ কৰিলোঁ ইয়াত। চ' কৰো গাইছ এতিয়া মই আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ, চাবনে? উই খাপলা দেখিছেনে? উই খাপলা খাপলা খাই সিতা আৰু এতিয়া মোৰ বুকখন মানে এনেকুৱা কৰিছে। মানে আমাৰ বুলবুলদাৰ মানে ইমান ডাঙৰ এটা চেলিব্ৰিটি, মানে উজনিৰ পৰা নামনিলৈ হিলাই থকা এজন মানে ব্যক্তি, মানে একদম বুকখন মানে এনেকুৱা লাগিছে, মস্তাক এনেকুৱা লাগিছে। বহুত ভয় লাগি আছে এতিয়া বুলবুলা মানে ৰুমত আছে। ত' আহিব দেখুৱাই আছে চব, মানে ক'ব ভাষা নাই। চ' আমাৰ অসমৰ উজনিৰ পৰা নামনিলৈ এজন মানে আমাৰ কমেডিয়ান ছিংগাৰ মানে আমাৰ বুলবুল হুছেইন দা। ত' মোৰ লগত আছে বুলবুল হুছেইন দা। দাদা খবৰ কেনেকুৱা আপোনাৰ? খবৰ আছোঁ, ইনশাআল্লাহ ভালে আছোঁ। হয় আপোনাৰ এতিয়া আমি আহিলোঁ আমাৰ বুলবুলদাৰ ঘৰত, এতিয়া শ্বুটিং কৰে যে তাত আমি আহিছোঁ। একদম মোক ক'ব ভাষা নাই গাইছ, একদম কিবা এটা ভয় লাগি আছে। ইমান ডাঙৰ এজন মানে আমাৰ ছিংগাৰ। চ' আমাৰ দৰঙতে ঘৰ, চ' মোৰো ঘৰ দৰঙতে। দাদা আপুনি একো নাই, ভয় কৰিবলগীয়া কি আছে, মইতো মানুহে আৰু হয় বুজিছা নাই। সেয়ে আৰু দাদা আপোনাৰ কিবা গান আহিবনে? মোৰ গান আহিব, গান কমেডি গানো এটা আহিব। হয় আৰু আচলতে জানুৱাৰীতে ৰিলিজ দিয়া কথা আছিল, জানুৱাৰী ৰিলিজ দিব নোৱাৰিলোঁ। হয় এতিয়া অলপ কাম বাকী আছে, কামখিনি কৰাৰ পিছত আহিব, কাৰণ শ্বুটিঙত ব্যস্ত থাকোঁ। হয়। বাপ বেটা কচু কটা চিৰিয়েলখন আমাৰ স্পন্দন চেনেলত চলি আছে। হয় সন্ধিয়া 7:30 বজাত সম্প্ৰচাৰিত হয় আৰু ৰিপিট টেলিকাষ্ট হয় 11টা বজাত। সেইখনৰ কাম আমাৰ চলি আছে বৰ্তমান, এতিয়া শ্বুটিং চলিয়ে আছে। হয়। আজি বতৰ বহুত ডাৱৰীয়া, হয়। তথাপিও আমি কিবা কিবিকৈ শ্বুটিং কৰি আছোঁ। সেয়েহে আৰু ৰমজানৰ কাৰণে মই গান বনাইছোঁ হয়। বৰ্তমান। আপোনালোক চাব। এই আহিব আৰু ৰমজানৰ আগে আগে। চ' কৰো গাইছ এতিয়া আমি মানে ইয়াৰ পৰা ওলালোঁ। চ' এতিয়া আমি যাব লাগিব ঘৰত। চ' ইয়াতে মানে শ্বুটিং হৈ আছে আমাৰ বুলবুলদাহঁতৰ। চ' এতিয়া বলক গাইছ এতিয়া সৰকালি। চ' বলক। চ' বহুত ভাল লাগিল গাইছ, একদম কেতিয়া ভবা নাছিলোঁ আমি বুলবুলদাক যে কেতিয়াবা লগ পাম। চ' আজি অৱশেষত লগ পাই গ'লোঁ, একদম কিবা এটা ভাল লাগি গৈছে গাইছ, ভয় লাগিছে। ইমান ডাঙৰ এজন ছিংগাৰ, মানে আমাৰ উজনিৰ পৰা নামনিলৈ এজন হিলাই থকা এজন ছিংগাৰ। চ' একদম এনেকুৱা ভয় লাগিছে গাইছ, উপায় নাই দিয়া আৰু মৰম দিব আপোনালোকে। যদি ভিডিঅ'টো ভাল লাগিলে কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ' সৈতে। আজিলৈ আহিলোঁ, বাই বাই।